বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত নতুনকৈ অৱসৰ হ'ব লগা কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ হোৱা এটা নতুন ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ দেখুৱাবলৈ লৈ আছোঁ চাওক এই বছৰৰ পৰা অৱসৰ হ'ব লগা কৰ্মচাৰীসকলৰ অৱসৰৰ নিয়মত 5টা গুৰুত্বৰ পৰিৱৰ্তন কৰা হৈছে এটা শেহতীয়া ইনফৰমেশ্যনৰ বিষয়ে সকলো সবিশেষ জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ সু আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ চাওক 2025 বৰ্ষতেই এই পৰিৱৰ্তনসমূহ কৰ্মচাৰীসকলৰ বাবে কাৰ্যকৰী কৰা হৈছে বন্ধুসকল নতুনকৈ যেটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে যে যিসকল কৰ্মচাৰীয়ে নতুনকৈ অৱসৰ ল'ব তেওঁলোকৰ বাবে অৱসৰৰ যেটো সিস্টেম সেই সিস্টেমত 5টা পৰিৱৰ্তন কৰা হৈছে আৰু এই বছৰৰ পৰাই কাৰ্যকৰী কৰা হৈছে বুলি শেহতীয়া ইনফৰমেশ্যনটোত প্ৰকাশ হৈছে দেখুৱাবলৈ লৈ আছোঁ চাওক আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ 2025 চনত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেনশনভোগীসকলৰ বাবে ধনৰ সৈতে জড়িত নীতি সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে ইয়াত ইউনিফাইড পেনশন স্কিমৰ পৰা আৰম্ভ কৰা ডিয়াৰনেছ এলাউন্স ডিয়াৰনেছ ৰিলিফ বৃদ্ধি ড্ৰেছ ভাত্তাৰ বৃদ্ধি আৰু সহজ পেনশন প্ৰক্ৰিয়া অন্তৰ্ভুক্ত অৰ্থাৎ 5টা মুখ্য পৰিৱৰ্তন কৰা হৈছে এই 5টা মুখ্য পৰিৱৰ্তনক সহজ ভাষাত অন্বেষণ কৰি চাওঁ আহক আৰু ইয়াৰ দ্বাৰা কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব জানিবলৈ যত্ন কৰিম তে প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ চাওক প্ৰথমটো হ'ল ইউনিফাইড পেনশন স্কিম এপ্ৰিল 2025 চনত চৰকাৰে এটা নতুন বিকল্প প্ৰৱৰ্তন কৰিছে ইউনিফাইড পেনশন স্কিম যিয়ে এনপিএছ আৰু অপিএছৰ বহুতো বৈশিষ্ট্যক একত্ৰিত কৰে এই নতুন যোজনাৰ অধীনত যদি কোনো কৰ্মচাৰীয়ে 25 বছৰৰ চাকৰি পূৰণ কৰে তেন্তে তেওঁ বা তেওঁলোকে শেষ 12 মাহৰ গড় মৌলিক দৰমহাৰ 50% পেনশন হিচাপে পাব তথাপিও পেনশনযোগ্য চাকৰিৰ সময়সীমা 10 বছৰলৈ সীমাবদ্ধ অৰ্থাৎ অতি কমেও 10 বছৰ চাকৰি কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে ইউপিএছৰ অধীনত কমপক্ষেও 10 বছৰৰ চাকৰি পূৰণ কৰাৰ যোগ্যতা অৰ্জন কৰা কৰ্মচাৰীসকলৰ বাবে মাহিলী সৰ্বনিম্ন পেনশন 10000 টকা ধাৰ্য কৰা হৈছে তে প্ৰথমটো ইনফৰমেশ্যন আপোনালোকে গম পাইছে যে এই বছৰৰ এপ্ৰিল মাহৰ পৰাই চৰকাৰে এনপিএছ আৰু অপিএছৰ এটা সামঞ্জস্য থকা নতুন পেনশন আঁচনি আৰম্ভ কৰিছে যেটো ইউপিএছ হিচাপে আমি সকলোৱে জ্ঞাত হৈছোঁ দুই নম্বৰটো হ'ল ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰে 2025 চনত ডিআৰ বৃদ্ধি কৰিছে দুটাকৈ বৃদ্ধি কৰিছে ইয়াৰ দ্বাৰা লাখ লাখ কৰ্মচাৰী আৰু অৱসৰকালীন পেনশনভোগীসকল লাভৱান হ'ব 3 নম্বৰটো হ'ল অৱসৰ প্ৰক্ৰিয়াৰ উন্নতি চৰকাৰী কৰ্মচাৰীসকলে প্ৰায় অভিযোগ কৰিছিল যে অৱসৰৰ পাছত তেওঁলোকৰ পেনশন পেমেন্ট অৰ্ডাৰ পোৱাত মাহ সময় লাগে অৰ্থাৎ বহুত দেৰিকৈ তেওঁলোকে পিপিঅ পায় পেনশন পেমেন্ট অৰ্ডাৰখন পায় চৰকাৰে এতিয়া এই প্ৰক্ৰিয়া উন্নত কৰিছে ডিপাৰ্টমেন্ট অফ পেনশন এণ্ড পেনশনাৰ্ছ ৱেলফেয়াৰে সকলো বিভাগক নিৰ্দেশ দিছে যে কৰ্মচাৰীৰ পেনশনৰ ফাইল অৱসৰৰ 12 পৰা 15 মাহৰ পূৰ্বে প্ৰস্তুত কৰিব লাগে এটা অতিকৈ ভাল খবৰ কৰ্মচাৰীসকলৰ বাবে যিসকল কৰ্মচাৰীয়ে নতুনকৈ অৱসৰ ল'ব কাৰণ তেওঁলোকে ইতিমধ্যে আমি জানো যে অৱসৰৰ প্ৰক্ৰিয়াটো পাছৰ প্ৰক্ৰিয়াখিনি খুবেই এটা জটিল প্ৰক্ৰিয়া আৰু বহুত সময় লয় বিশেষকৈ পিপিঅখন পাবলৈ কৰ্মচাৰীসকলৰ বহুত সময় লাগে গতিকে সেই প্ৰক্ৰিয়াটো চৰকাৰে ডেভেলপমেন্ট কৰিছে বুলি শেহতীয়া ইনফৰমেশ্যনটোত প্ৰকাশ হৈছে আৰু ইয়াৰ ওপৰত আমাৰ যথেষ্ট ভিডিঅ' আমি প্ৰকাশো কৰিছোঁ যে পেমেন্ট যেটো হয় পেনশন পেমেন্ট অৰ্ডাৰ পোৱাত এতিয়া যেটো ডেভেলপমেন্ট কৰিছে অৰ্থাৎ অৱসৰৰ আগে 12 পৰা 15 মাহৰ আগে কৰ্মচাৰীসকলৰ যি পেনশনৰ ফাইল সেই পেনশনৰ ফাইলটো প্ৰস্তুত কৰিবলৈ দিছে 4 নম্বৰটো হ'ল ড্ৰেছ ভাত্তা ড্ৰেছ এলাউন্স এতিয়া চাকৰিৰ সময় অনুসৰি দিয়া হ'ব পূৰ্বে ড্ৰেছ ভাত্তা বছৰত এবাৰ আছিল এবাৰ নিশ্চিত পৰিমাণত দিয়া হৈছিল যদিও কৰ্মচাৰী বছৰৰ মাজত অৱসৰ লয় অৰ্থাৎ যদিও যি কৰ্মচাৰীয়ে অৱসৰ লয় বছৰৰ মাজত নতুন নিয়ম অনুসৰি যদি কোনো কৰ্মচাৰীয়ে বছৰৰ মাজতে অৱসৰ লয় তেন্তে তেওঁলোকেও ড্ৰেছ ভাত্তা পাব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এটো এটা 5 নম্বৰটো হ'ল গ্ৰেচুইটি আৰু এককালীন পৰিমাণৰ উন্নতি চৰকাৰে অৱসৰৰ সময়ত পোৱা এককালীন পৰিশোধ গ্ৰেচুইটিৰ নিয়মসমূহ উন্নত কৰিছে
এতিয়া গ্ৰেচুইটি আৰু এককালীন পৰিশোধ দুয়োটা UPSৰ অধীনত একেলগে পোৱা যাব। পূৰ্বে NPSৰ কৰ্মচাৰীসকলে এই সুবিধা সীমিত ৰূপত পাইছিল, কিন্তু এতিয়া চৰকাৰে UPSক উন্নত কৰি অৱসৰৰ সময়ত কৰ্মচাৰীসকলক আৰ্থিক সুৰক্ষা প্ৰদান কৰিছে। বন্ধুসকল, যিসকলে অৱসৰ ল'ব তেওঁলোকৰ অৱসৰত 5টা যি গুৰুত্বৰ পৰিৱৰ্তন সাধন কৰিলে এই বছৰ চৰকাৰে জনাবলৈ যত্ন কৰিলোঁ এটাকৈ। আৰু যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি অনুৰোধ জনালোঁ।